আপোনাৰ নিচিনা মানুহৰ বুকুৰ কামিহাৰ ভাগি 6-7 মাহমান হস্পিটালত পৰি থাকিব লাগে নাপায় হে জেঠেক তেনেকুৱাকে ক'ব নাপায় কিয় নাপায় আহক ভাত দিমগে কিয় নাপায় আৰু আপুনিনো যেতিয়া তেতিয়া কিয় এন্ট্ৰি মাৰে তোমালোকেনো যেতিয়া তেতিয়াই কিয় ভাওনাবিলাক কৰি থাকা ভনী জোৱায়েকৰ ঘৰত থকা জেঠেৰীয়েকে সদায় কি সদায় কি ৰঞ্জুন নুপুৰে মাতে কি সাজে সাজে কহি কি হ'ল বা অভদ্ৰে নেকি তই মোকে কৈছে নে তোক নহয় কাক কম কিয় বা কৈছে মানুহ এনেকে ভয় খুৱাই নেকি মানুহে এনেকে দামী বস্তু কিয় হাত দি দিব লাগিছে এইটো কি বস্তু তই জানা জানো কি একুলা কি একুলা একুলা চিনি নাপাইছে ঐ কি আছে ঐ কি একুলাৰ কচোন এই পোৱা ফিচ ফিচ কি ফিচ ফিচ হাৱা মাৰিছে কি ফিচ ফিচ হাৱা এইটো পাছে পোৱা ফিচ ফিচ একুলা হাৱা এই একুলাৰ নহয় অ এয়াৰ কুলাৰ চামুচ সুস্থ দি দিম মুইজাম গাত ধুই নাথাকিব ও মাই ও আই কমন স্পিডটো বঢ়াই দে এই দি আছো ও মুইজাম লাগিছে ও চাউলে কিনিবা নে নেল পলিচে কিনিবা এ মজা কি কাম আছে নকওঁ কিয় আহা তোক কৈছো না নাই কাম আছে বুলি আৰে বানপানী সাহায্যৰ কাৰণে আনা দুটা চাউলৰ বেগ তোৰ ঘৰত সোমাই থৈছ কি কৰিবি সেই দুটা বেগেৰে তোক কৈছো না নাই কাম আছে বুলি মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি আহকচোন অকণমান ৰবাচোন কি চাই আছে মাছ বেপাৰী এটা চাই আছো মাছ মই খুৱাম আহক ৰবাচোন আহক কলো ৰঞ্জুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে পইচা দেখিছে কি ঠাণ্ডা বতাহ মজা লাগি গেছে ঠাণ্ডা এই তৰা আগতা নেলাগেও ডাইৰেক্ট বতাহ হলে মোৰ কফ বহি যাব একো কপ নবহে আছো না নেলাগেও কফ বহিলে প্ৰব্লেম হ'ব চাও এইটো ঐ ল'ৰা চাও ও মাই ডগ চাও চাই দে বহুত গম পইছে ও এই মোহন আগত কিয় থিয় দিছা আজি বেলিটো বেছি জ্বলিছে এই চাই দিনা চাও আরে এ উঠ এই চাই দে বহুত গম পইছে ও বহুত গম পইছে মই যাম তাৰ মানে তই নকওঁ চাউলৰ বস্তা দুটা তই কিয় ৰাখিছ তোক এশবাৰ কৈ আছো সেইকেইটা বস্তা মই কামত ৰাখিছো আৰে বান সাহায্যৰ কাৰণে অনা চাউলৰ বস্তা দুটা তই ৰাখিছ কি কামত ইউজ কৰিবি সেই দুটা সব প্ৰশ্নৰ উত্তৰ তোক দিব লাগিব বুলি মই ভবা নাই উত্তৰ তই দিব লাগিব কাৰণ NGOটো তোৰ যিমান ৰাইট আছে সিমান ৰাইট মোৰো আছে বিজিত কিনো কৰি আছা এইবিলাক ৰ'ব না ৰ'ব এতিয়া মই কিবা নতুনকে খোজ কাঢ়িব লৈছো নেকি যে সেইটো গাঁঠি দিছা যে লৰাই থকা পাক্কা কৰঙনতে ভৰি কাটি দিম ৰ'ব ভণ্টি 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 উহ ৰাম কি হ'ল ভণ্টি এইবিলাক মই কি দি আছে তই চাচোন অৰি আপোনাৰ ব্ৰেইনটো বেয়া হৈছে নেকি বাৰু পিন্ধিব লাগিব কিয় পিন্ধিব লাগিব প্ৰত্যেক ভনী জোৱায়েকৰ ঘৰত থকা প্ৰত্যেক জেঠেৰীয়েকে জুনুকা পিন্ধাটো বাধ্যতামূলক তেতিয়া অন্ততঃ পৰিয়ালটোৱে গম পাব জেঠেৰীৰ প্ৰৱেশ আৰু প্ৰস্থান ফটোনি কৰিব নালাগে চাও উঠক যাওক যাওক ভণ্টি আছোন ভণ্টি আছোন এইটো মোক তই খুলি দেচোন হয় দেই তহঁতেও মানে বৰ নলগা জেঙৰ লাগি থাকিবি যোৱাও কাৰবাৰ বিলাক চাচোন বাৰু ভণ্টিও এইডাল খুলি ধুনীয়াকৈ তই দিবি তহঁতৰ ছোৱালী হলে পিন্ধাব পাৰিবি বসুমতাৰী বসুমতাৰী ও ম্যাডাম এটা অক্সিজেন এক ম্যাডাম আসো
ইফালে নহয় ইফালে ভণ্টি চৰি দেই বেয়া নাপাবি দেই নাপাওঁ দে ঘপককে মুখৰ পৰা ওলাই গলো ওলাবই অ দাদা ডিউটিলৈ নাযাওঁ নাই যি দুইটা নহ'লে বজাৰৰ পৰা আহোঁগে বলচোন বল এই কি আনিব যাবি ভোট জলকীয়া 2 কেজিমান লৈ আহোঁগে ভোট জলকীয়া মই নাযাম দেই এইটো ভোট জলকীয়া শুনিলে হাত জাপ মাৰে যে কেলে বাৰু 5টা হোটেলৰ ৰুম পাইছে হা এনেকৈ আৰামত শুই থাকিবলৈ অ বাইদেউ এতিয়া চাব হা মই একো নাজানিছো একোলাটো মদাই যায় খুঁজে কাৰণে মই আহি পেলাই দেখিছো চুপ তই থানাত চাহ দিবলৈহে আহ বাইদেউ আজিলৈকে মই একাপ চাহ খাবলৈ কিয় পোৱা নাই বাইদেউ কি হয় যা ইমিডিয়েটলি চাহ একাপ আন বাইদেউ ৰৈ আছো কিয় যা চেনিও নাযায় চাহপাতো নাযায় মই ক'ৰ পৰা চাহ আনিছো কেই চাপ নাজানো 5 মিনিটৰ ভিতৰত মোক চাহ লাগিব যা হেৰি মুখখন জপাও দিয়া তই আমাৰ 100 টকা এটা দিয়া চৰ লাগে কাক নাম গাড়ী মাতিছ দিয়া নগেনি বাইদেউ 100 টকা এটা দিয়া ৰাম নাই বুলি কোৱা নাই জানো পইচা নাই ইহা আকৌ কি কৈছে ক'ৰবাত গৈ মুই যোৱা পৰা নাই চৰ লাগে পইচা আছে 500 টকীয়া আছে 500 বা 100 দিয়া খুচুৰা নাই মই খুচুৰা কৰি আনিম তুমি নগদ পইচাটো দিয়া দৰকাৰ নাই খুচুৰা কৰিলে পইচাবিলাক শেষ হৈ যায় বহুত দিনৰ মূৰত আজি মেডামে চাহ একাপ খাম বুলি কৈছে গৰুজনীক কৈ পেলাই বাৰু মই গাখীৰকণ মেমেজ কৰিছো চেনি চাহপাতকণ মই ক'ৰ পৰা মেমেজ কৰিছো তই আমাৰ এই নগেনি বাইদেউ চেণ্টি দিছে চাহ এইটো ফৰ্মতাক কৈ আনগে যা এইজনী খুচুৰা এজনী কচুবতাৰী ইউনিফৰ্মযোৰ ভালকৈ পিন্ধক হ'ব কি হ'ব ভালকে পিন্ধো ফিটিং কৰক একদম ফিটিং কৰক ভালকৈ হ'ব মেডাম কৰি আছো এয়াৰ কুলাৰৰ বতাহ লৈ পেলাই মস্তি কৰিব ঠিকেই পাৰে হা কাপোৰযোৰ ভালকৈ ফিটিং কৰি পিন্ধিব নোৱাৰে এয়া চাওক এই জোতাটোৰ অৱস্থা চাওক পুলিচৰ জোতা হা কোনো সময় কালিহে ৱাছ কৰিছিলো কিবা চাফা ইমান কৰিছিলো লেতেৰা জোতা আৰে চশমাটো ক'ত গেল চশমাটো মেডাম চশমাটো দেখছানে এই জোলক চশমা থেংক ইউ দে মেডাম থেংক ইউ ক'ব নালাগে তাক মাতিছো বুলি কওক যাওক হ'ব দে মেডাম চশমা খুলিলে চকুৰেই নেদেখে ভাল পুলিচ এইবোৰ বান সাহায্যৰ বাবে উঠা বিস্কুটৰ কাৰ্টুন এটা তুমি বোলে ঘৰত ৰাখি আজি মানে মোৰ বিপদৰ সময়ত আপুনি মোৰ বন্ধু নহয় চাহ মই তোৰ বন্ধু এনে উদাহৰণ এটা দিছো আৰু সি মাষ্টৰ উদাহৰণ দিবলৈ পইচা টকা 100 দিয়কচোন কিয় বাইদেৱে যে মোক মিমি দিয়ে চাহ বনাই আনিবলৈ দিছে 5 মিনিটৰ ভিতৰত যদি মই চাহ বনাই আনিছো মোৰ পিঠিখন ফালিব চাগে আৰু নাপাওঁ দিয়কচোন চাহ সাপে নেপাহৰে কঁকালৰ কোব মানে চাহ মোক যে ফাঁকি দি ফাংচনবোৰ মাৰিছিলি সেইডাল চুট আপোনাৰ নগৈছে চাহ কিমান লাগে 100 টকা দিয়ক এটকাও নেপাওঁ এইটো মই আকৌ কি চাহটো এনে বাৰু মেডাম মোক মাতিছিলে গাত কাপোৰ লৈছে যে তৰা নাই এনেই কি হ'ল গা বেয়া নেকি তোমাৰ নাই নহয় গা বেয়া তেনেহ'লে কাপোৰখন কিয় লৈছা এইটো কাৰণে কুলাৰ কাৰণে হয় মোৰ মানে এই ঠাণ্ডা বতাহ দিয়ে যে পটককে কফটো বহি যায় দিয়কচোন আশাটো কেইবাৰ ক'ব লাগে যে মোৰ হাতত পইচা নাই এই আছে ভনঙি পইচা খটলং মাতিয়ে আছে এই খেটলেং মাৰি থকা কেইটাই মানে ভোট জলকীয়া আনিবলৈ নিওঁ কি কৈছা মই নাকলি যাক আজি ভোট জলকীয়া মোতকে ডাঙৰ হৈ গৈছে লাজ পাইছে নে হাঁহিছা তোৰ মুচনটো দেখি আহি উঠিছে এটা মনে কৰিলে যে মই ফিচকে কোৱা 100 টকা দিছা নে নিদিছা নিদিছা মই মৰিয়ে যাওঁ মানে এটা মৰি যাওঁ হাজি যাওঁ যি যাওঁ যা মুঠতে নিদো পইচা একদম সঁচা
কি কৰিছে এইবিলাক ডিঙিটো ফুটাইছো এই ডিঙি ফুটাই হাও দিছো যিমান ভোট জলকীয়া কিনে এটা ভোট জলকীয়াটো জ্বলা নাপায় কি পাগলটো এইটো খাও দিছে চাচোন বিজিত ৰবা কোৱা বান সাহায্যৰ বাবে উঠা বিস্কুটৰ কাৰ্টুন এটা তুমি বোলে ঘৰত ৰাখি থৈছা থৈছো আৰু প্ৰদীপে কৈছে চাউলৰ বস্তা দুটাও বোলে তুমি ঘৰত ৰাখি থৈছা কৈছো নহয় থৈছো বুলি কিয় কাম আছে কি কাম আছে আৰু কাম বস্তুখিনি উলিয়াই দিয়া আমি লৈ যাওঁ এইবোৰ বান পীড়িত ৰাইজৰ বাবে তোমাৰ ঘৰত সোমাই থবলৈ নহয় বেছি কথা কৈছা তুমি হয় নেকি তাৰমানে তুমি বস্তুখিনি মৰাৰ ধান্দা কৰিছা বিজিত শইকীয়া চাই আছো মই তোক ঐ মোহন পইচা পইচা অ আপোনাৰ পৰা ক'ত পইচা পাওঁ হে তোমাৰ পৰাহে পাওঁ হে ইয়াৰ পইচা কথা কৈ অ দি আছো পিছে চেনি চাহপাত বিস্কুট ললা যে কি কৰিবা চেনি চাপাত দি অ? বেয়াখন আছে তাকে বোলে অংকই দিওঁ কি কথা কোৱা হে নহয় মানে বহুত দিন দোকানখন বন্ধ আছিলেতো আকৌ খুলিছা নে ডিএছচিত যাইটো মানে পিয়াহ লাগিছে তাকে বোলে চাহ কাপ বনাই খুৱাই দিওঁ আৰু বৰ ভাল কাম কৰিছা দেই বৰ ভাল কাম কৰিছা পইচা পইচা অ ক'ত আপোনাৰ পৰা মই পইচা পাইছো আৰে এই চেনি চাহপাত বিস্কুটৰ পইচা 40 টকা হ'ল ইয়াৰ পইচা কথা কৈ অ। 40 টকাতে গোটেইখিনি অ আহিছে একদম নে সমবায় ৰেটত দি দিছো ঠিক আছে দি আছো চাওঁ অ কেকে চাওঁ ক'ত কেকেট দাগ দেখিলে হে ঐ মোহন ঐ 40 টকা বেঙেনা দি থৈ গুচি গ'ল মেম আচ্ছা কাটনিয়াৰ এই গোটেইকেইটা ফাইল আজিয়ে ৰেডি কৰি ৰাখিব মই কমিশনাৰ ছাৰৰ অফিচৰ পৰা আহিয়ে ফাইলকেইটা লৈ গুচি যাম বুজিছে নহয় কি হ'ল হেই খাটনিয়াৰ কিবা কৈছে মেডাম থিয়ৰি টোপনি মাৰিছে আপুনি ঘূৰা নেকি নট আই মেন লাইক হিউমেন Human? Yeah. Ma'am, I feel that the feel of air cooler air so soft. इसके लिए मुझे नींद आ गया मैडम কি আপোনাৰ মুটো ক'ত ভুল কৰিলো আঙুলিয়া দিয়কচোন এই চব মানুহক যে কিয় চাকৰি ৰাখি দিছে নহয় মই চাকৰিটো কৰিলে বাইদেউৰ কি অসুবিধা হয় হে মেম ইংলিছ কৈ পগলা কৰি দিছে খাটনিয়াৰে ইমান ইংলিছ অ বাইদেউ চাহ আনিছো দে চাহ এয়া চেনি আছে চাহপাত আছে চাহেটো আছে চাহৰ কালাৰ এয়া এইটো কালাৰ চাহেটো চব পুলিচ লুকাই খাইছে নকেনি বাইদেউ ধেত একদম চুপ থাক তোমালোকে এইটো কালাৰৰ চাহ খোৱা নাই মেডাম আৰু গিলাচো চাহ ইমান লেতেৰা গিলাচ এনেকুৱা গিলাচতো চব পুলিচ লুকাই চাহ খাইছে নকেনি বাইদেউ মৰাটো এইটো কথা শুনা তাই বল তোৰ মই দোকান চাম এতিয়া আহ মোৰ লগত তই মোহন যদি জীয়াই থাকো আকৌ আহি দিম মই থাকো দুদিনমান অহা দেৰি হ'ব চাগে আৰু মোহন কৈছো আহ তই মৰিল আৰু আজি এইটো ঐ কি কৰি আছ এইবোৰ এই মচন্দৰী পাত দুটামান উঠাই আছো এইবোৰ পিছতো উঠাবি মোৰ কাম এটা কৰি দেখি আছো না কি কাম ডাইনিঙৰ ওপৰত ভোট জলকীয়া খিনি থৈ আহিছো হাউতকে ঠাৰি কেইডাল গুচাই দেচোন চাব নেলাগে সোনকাল কৰ ৰাতিলে অৰ্ডাৰ আছে বেগিয়া কিন্তু ফোন কৰি মাতিলে সি আহিব জানো কিয় নাহিব হে পুলিচে ফোন কৰিলে বাপ বুলি আহিব লাগবহি টেনচনে নল'ব গোটেই এনজিঅ'টোৰে সি বদনাম কৰিলে মই কৈছো না টেনচন নল'ব আপোনাৰ একো বদনাম হ'ব নিদো আমি থেংক ইউ বৰ কষ্টৰে এনজিঅ'টো চলাই আছো জানো নহয় আপুনি কেনেকৈ জানিলে বাইদেউ একে ফৰব জান যে চব জানে বৰ বেছি কথা কোৱা দেই বলকচোন আপোনাৰ টেনচনত অলপ গৰম হৈছে অলপ ঠাণ্ডা হাৱা খাব কলৈ এইয়াত এছাই ৰুমত আহক কৰ্তিত মিঠাই আহক টেনচন নল'ব আহক
চলো এই চাওঁ এইফালে আছোন এইফালে ৰ'ব দেই 1 মিনিট ছি, কেনেকুৱা গেঞ্জি পিন্ধি আছে থানাতনো কোনোবাই এনেকৈ গেঞ্জি পিন্ধি থাকেনে হেই তই ফটোৱা নেকি মানুহটো কিয় তই এই ছোৱালীজনীক কিয় ভিতৰলৈ সোমোৱাই নিছ এই ছোৱালী নহয় মাইকী আৰু মই বেয়া মতলবত নিয়া নাই নহয় কুলাৰৰ হাৱা খাবাহে নিছো হ'লেও মই গেঞ্জি পিন্ধি বহি আছো দেখা নাই নেকি আৰে তইনো কিয় টাৰজানৰ দৰে থাকবা লগা হ'ল এইটো টাৰজান মই টাৰজান এক্সকিউজ মি ভিলৰ বসুমতাৰী কোন মই আচ্ছা আপনি বিজিত শইকীয়া নেকি হয় আচ্ছা কেছটো কি এই এয়াৰ কুলাৰ